টিপটপ অসমলৈ আপোনালোকক আকৌ এবাৰ স্বাগতম জনাইছোঁ। আজি আপোনালোকক আৰ্নিঙৰ বিষয়ে জনাম আৰু কেনেদৰে আৰ্নিং আপোনাৰ কৰিব পাৰে ফ্ৰীতে সেইটো আপোনালোকক জনাম। তো আহক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আপোনালোকে এইটো এপ ইনষ্টল কৰি ল'ব আপোনাৰ মোবাইলত। ইয়াৰ লিংক মই ডিছক্ৰিপশ্যনত দি দিম। এইটো মই কেনেদৰে ইউজ কৰে মই আপোনালোকক জনাই আছোঁ। প্ৰথমতে আপোনালোকে ইয়াত চাইন আপ কৰি ল'ব। তাৰপিছত OTP খুজিব, OTP দি দিব। তাৰপিছত এনেকুৱা এটা ইণ্টাৰফেচ আহিব য'ত আপোনালোকে প্ৰথমতে যাব লাগিব মোবাইলত। য'ত আপোনাক এটা কথা জনাওঁ, ইয়াতে প্ৰত্যেকটা ৰিচাৰ্জত যদি ফাৰ্ষ্ট ইউজাৰ হয় তেতিয়াহ'লে 20 টকা এটা পাব। তো মই জনাই আছোঁ, ইয়াতে মোবাইল নম্বৰ আপুনি এণ্টাৰ কৰিব লাগিব। ইয়াতে আপোনাৰ নম্বৰটো এণ্টাৰ কৰিলে হ'ল। তাৰপিছত মই মোৰ মোবাইল নম্বৰটো এণ্টাৰ কৰি দি আছোঁ। ইয়াতে চিমৰ পাৰ্টে চিলেক্ট কৰি লৈছোঁ ভডাফোন। ইয়াত এমাউণ্ট 20 লিখিব আৰু কণ্টিনিউ কৰি দিব। ইয়াতে লিখা আছে হেভি প্ৰম' কোডটো আপোনাৰ মই ডিছক্ৰিপশ্যনত দি দিম, নতুবা মই স্ক্ৰীনৰ ছাইডত দি দিম, আমাৰ ভিডিঅ' স্ক্ৰীনৰ ছাইডত। ইয়াতে ক্লিক কৰিব, ইয়াতে প্ৰম' কোড মাৰিব। মই কাৰণ এইটো কৰিছোঁ কাৰণে মোৰ নেক্সট টাইম নহ'ব। ইয়াতে কণ্টিনিউ কৰাৰ পিছত আপোনালোকে যেনেকৈ পেটিএম ইউজ কৰি আপুনি ডেবিট কাৰ্ডেদি বা ক্ৰেডিট কাৰ্ডেদি আপুনি ৰিচাৰ্জ কৰে, ঠিক তেনেদৰে ৰিচাৰ্জটো কৰি ল'ব। ৰিচাৰ্জটো আপোনাৰ বেংকৰ পৰা 20 টকা কাট খাব। তাৰপিছত 24 ঘণ্টাৰ ভিতৰত আপুনি 20 টকাটো আপোনাৰ ৱালেটত পাব। মই দেখাই দি আছোঁ, মোৰ 24 ঘণ্টা হোৱা নাই। মই এইটো এপটো ডাউনলোড কৰিব আধা ঘণ্টাই হ'ল। তো এইটো ইয়াতে আহিব। তেতিয়া আহক আমি কেনেদৰে আপুনি ইনকাম কৰিব ইয়াতে। তো এইটো এক্টিভ হৈ গ'ল, এক্টিভেশ্যন হৈ গ'ল। নেক্সট ইয়াতে 3 ডটত ক্লিক কৰিব। 3 ডটত ইয়াতে মোৰ নাম আহিছে, তাৰ দ্বিতীয়তে যাব। ইয়াতে ৰেফাৰ এণ্ড আৰ্ণ সেইটো আপোনালোকে ভাব। ইয়াতে লিংক নহ'লে ৰেফাৰ কেনেকৈ কৰিম, তো আপোনালোকে হোৱাটছএপৰ দ্বাৰা ৰেফাৰ কৰিব পাৰে। য'ত আপোনালোকে মই যে ক'লোঁ এইমাত্ৰ প্ৰম' কোড, সেই প্ৰম' কোড আপোনালোকৰ এইটো RWPDBI এইকেইটা কেপিটেল লেটাৰত যদি হেভি প্ৰম' কোড ইউজ কৰে তেনেহ'লে এইটো হ'ব। আৰু দ্বিতীয়তে আপোনালোকে ইয়াতে যেনেকৈ ৰেফাৰ ফ্ৰেণ্ড আৰ্ণ RS20 ইয়ৰ ফ্ৰেণ্ড আৰ্ণ। যেতিয়া আপোনাৰ ফ্ৰেণ্ডে আপোনাৰ হেভি প্ৰম' কোড ইউজ কৰি ৰিচাৰ্জ কৰিব বা ডেবিট বা ক্ৰেডিট কাৰ্ডেৰে, তেতিয়া আপোনাৰ ফ্ৰেণ্ডেও সেই 20 টকাটো পাব আৰু আপুনিও 20 টকাটো পাব। দুয়োটাৰে বেনিফিট হ'ব। তো এইটোৱে। আৰু প্ৰথম জইনিং হ'ব হ'লে ৰেফাৰ কোড ইউজ কৰিব লাগিবই। আপোনাক ইয়াতে মই এইটো ৰেফাৰ কোডটো মই দি দিম হোম স্ক্ৰীনত, নহ'লে বা মোৰ ডিছক্ৰিপশ্যনত পাই যাব। এইটো নতুন এপ হয়, তো আপোনালোকে ইয়াৰ লাভ উঠাওক। যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক কৰক, কমেণ্ট কৰক আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আৰু যদি কিবা বুজি নাপায় তেনেহ'লে কমেণ্ট কৰক। ধন্যবাদ। জয় অসম, বন্দে মাতৰম।